हेलो एवरीवन अस्सलामु आलाइकुम पेइंटिंग ऑफ पारवीन चेनेलলৈ আপোনালোকক আৰু এবাৰ স্বাগতম জনাইছো। আজি আপোনালোকলৈ এটা পেইন্টিংৰ ভিডিও লৈ আহিছো। এটো এটা লং ফ্ৰক গ্ৰাউন্ড ইয়াতে মই পেইন্টিং কৰি আছো। অলপ কৰিলো এতিয়া আপোনালোকৰ লগত শেয়াৰ কৰিম কেনেকৈ কৰিছো ফুলবিলাক। ইয়াতে মই পিংক কালাৰ আৰু হোৱাইট কালাৰ লৈছো। দুটা কালাৰৰ কম্বিনেশন হ'ব ফুলটো। ইয়াতে মই দুটা কালাৰৰ ফুল বনাইছো। প্ৰথমে মই পিংক কালাৰৰ ফুলটো কৰি দেখুৱাম। ইয়াতে মই প্ৰথমে পাহিটোৰ চাৰিওকাষে পিংক কালাৰটো দি দিছো। তাৰ পিছত মাজত হোৱাইট কালাৰটো দিম। আজি মই অলপ বেলেগ ধৰণে কৰিছো। এনে সাধাৰণতে মই হোৱাইট কালাৰটো পাহিৰ ওপৰ ফালে নহলে তল ফালে দিও। আজি মই মাজ ভাগত দিছো। অলপ বেলেগ টাইপৰ বনাইছো। কেনেকুৱানো হৈছে আপোনালোকে কমেন্ট কৰি জনাবলৈ নাপাহৰিব। এটা দুটা কালাৰ মিক্স কৰি দিম। তেতিয়া হলে দেখিবলৈ ভাল লাগিব। আপোনালোকে কৰি চাব ঘৰত কেনেকুৱা লাগে। মই এটো ফ্ৰকত কৰিলো। এটো যিকোনো বেলেগ কাপোৰতো কৰিব পাৰিব। সৰু বেবি ফ্ৰকতো কৰিব পাৰিব। বগা কাপোৰৰ ওপৰত পেইন্টিং কৰিলে খুবেই ভাল লাগে। এটো মোক এজনে অৰ্ডাৰ দিছে। তেখেতৰ কাৰণে মই বনাই আছো। এটো ফ্ৰকত বহুত ফুল হ'ব। একেবাৰে তল ফালেও বৰ্ডাৰৰ নিচিনাকে গোটেইখিনিত ফুল হ'ব। মই আজি আপোনালোকক অলপ কৰি দেখুৱাম। নেক্সট ভিডিওত মই সম্পূৰ্ণ ফ্ৰকটো আপোনালোকক দেখুৱাম। এনেকুৱাকে মই গোটেইখিনি পাহি কৰি লম। সম্পূৰ্ণ বনোৱাৰ পিছত বহুতে ভাল লাগিব। যদি মোৰ ভিডিওবিলাক চাই আপোনালোকৰ ভাল লাগে তেনেহলে এটা কমেন্ট কৰিবলৈ নাপাহৰিব আৰু এটা লাইক দিব। আৰু যদি মোৰ ভিডিওবিলাক পিছলৈ চাব খোজে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব। মোৰ এটা পাহি আছে। এখিনি হলে সম্পূৰ্ণ হ'ব এটা ফুল। এই ফুলবিলাক পেইন্টিং কৰিবলৈ খুবেই সহজ। যিসকলে নতুনকে কৰি আছে বা কৰিব খুজিছে তেওঁলোকেও কৰিব পাৰিব। কোনো টান নহয়। অলপ ব্ৰাছটো চলাব পৰা হ'লে হ'ল। মই সিমান টান ফুল নকৰো কাৰণ এইবিলাক মই অৰ্ডাৰৰ কাম কৰো। ইয়াত যদি মই বেছি টান ফুল পেইন্টিং কৰো মোৰ বহুত সময় লাগিব। সেইকাৰণে মই সহজতে কৰিব পৰা কিন্তু দেখিবলৈ ধুনীয়া লগা ফুলবিলাকে মই আঁকো। আপোনালোকেও ট্ৰাই কৰি চাব। বহুত ভাল লাগিব। যদি আপোনালোকৰ ঘৰত বেবী আছে তেনেহলে বনাই চাব পাৰে। বেবি ফ্ৰকৰ ওপৰতো বহুত ভাল লাগিব। আৰু মই গাৰুৰ কভাৰ বেবি ফ্ৰক এইবিলাকত মই কৰিছো আগতে কিন্তু ডাঙৰ ফ্ৰকত মই বা কুৰ্তিত কৰা নাছিলো। এইটো প্ৰথম কৰি আছো। এজনে অৰ্ডাৰ দিলে।
ডাঙৰ কাপোৰত কৰিবলৈ অলপ অসুবিধা হয়, তথাপি কৰি আছোঁ। এইটো ফ্লাৱাৰ ডিজাইনটো মই কিন্তু ফ্ৰী হেণ্ডতে আঁকিলোঁ। ফ্ৰকত অৱশ্যে ফ্ৰী হেণ্ডতে আঁকিবলৈ চেষ্টা কৰোঁ, কাৰণ ইয়াতে প্ৰথমে আঁকি লৈ পেলাই তাৰপিছত আঁকিবলৈ গ'লে অলপ অসুবিধা লাগে আৰু টাইমো লাগে, সেইকাৰণে ফ্ৰী হেণ্ডত আঁকিবলৈ চেষ্টা কৰোঁ। ইয়াৰে গোটেই ফুলখিনি মই ফ্ৰী হেণ্ডতে আঁকিলোঁ, সেইকাৰণে ফ্লাৱাৰৰ চাইজবিলাক অলপ সৰু ডাঙৰ হৈছে, কথা নাই। সৰু ডাঙৰ হ'লে ভাল লাগে, একেবাৰে ইকুৱেল হ'লে দেখিবলৈ সেইটো ভাল লাগে, তথাপি মানে সৰু ডাঙৰ হ'লে আৰু দেখিবলৈ বেছিহে ভাল লাগে। এতিয়া মই ব্লু কালাৰ ফুলটো আপোনালোকক কৰি দেখুৱালোঁ। এইটো মানে একেই স্কাই ব্লু আৰু হোৱাইট কালাৰ লৈছোঁ ইয়াতে। মই গোটেইখিনি কাপোৰতে মই দুটা কালাৰেই ইউজ কৰিম, ফুলত পিংক আৰু স্কাই ব্লু, আৰু পাতত মই ডাৰ্ক গ্ৰীণ আৰু য়েলো কালাৰ ইউজ কৰিছোঁ। সেইটো আপোনালোকক কৰি দেখুৱাম অলপ। মোৰ ভিডিঅ'বিলাক যদি চাই থাকে তেনেহ'লে আপোনালোকে আইডিয়া ল'ব পাৰিব, আৰু পৰৱৰ্তী ভিডিঅ'ত নতুন নতুন ডিজাইনবিলাক কৰি দেখুৱাম আপোনালোকক। আপোনালোকে মোৰ ডিজাইনবিলাক চাই পেলাই নিজে ঘৰতে কৰি ল'ব পাৰিব। আৰু যদি কিবা ফুলৰ ডিজাইন আপোনালোকক লাগে তেনেহ'লে আপোনালোকে কমেণ্ট কৰিব পাৰে, মই আপোনালোকৰ কোৱা মতে ডিজাইনবিলাক আঁকি দেখুৱাবলৈ চেষ্টা কৰিম। আৰু আপোনালোকেনো কি বস্তু মানে ফ্ৰক বা কুৰ্তি বা গাৰু কভাৰৰ ওপৰত কোনটো বস্তুৰ ওপৰত আপোনালোকে পেইণ্টিং চাব খোজে সেইটো মোক কমেণ্ট কৰি জনাব পাৰে। মই আপোনালোকক কৰি দেখুৱাবলৈ চেষ্টা কৰিম। মই যিহেতু অৰ্ডাৰৰ কাম কৰোঁ, সেইকাৰণে মোৰ নিজৰ কোনো মই নিজে নকৰোঁ, যেনেকুৱাকৈ অৰ্ডাৰ দিয়ে কাষ্টমাৰে মই সেনেকুৱাকৈ কৰি দিওঁ। আৰু মোৰ দৰে আপোনালোকেও যদি বেলেগৰ কৰিব খোজে, বেলেগৰ কাৰণে কৰিব পাৰে, ভাল এটা ইনকাম হয়। যদি ঘৰত বহি ভাবিছে যে দুপইচা উপাৰ্জন কৰি নিজৰ হাত খৰচটো উলিয়াম, তেনেহ'লে কৰিব পাৰে। মানুহে কিন্তু খুবেই পচন্দ কৰে। প্ৰথমে নিজে আঁকি দুই এটা ব্যৱহাৰ কৰিব, চাব, মানুহে চালে সুধিব ক'ৰ পৰা আনিছে। এতিয়া যদি কয় আপুনি যে মই নিজে বনাইছোঁ, চাব মানুহে আগ্ৰহ কৰিব আৰু আপোনাৰ ওচৰত অৰ্ডাৰ দিব। অতি কম খৰচতে কিন্তু হৈ যায়, অলপ টাইম লাগে আঁকিবলৈ, কিন্তু লাভৱান হ'ব পাৰিব, এইটো গেৰাণ্টি। ঘৰত বহিনো বহুত মহিলাসকলে কৰিব খোজে, এনেকুৱাকৈ নিজে দুপইচা উপাৰ্জন কৰিব খোজে, তেনেহ'লে এইটো এটা ভাল উপায়। মানে ঘৰত বহি নিজৰ ঘৰৰ কাম বনখিনি কৰি যিখিনি সময়, আজৰি সময়, এনেই সময় অপচয় নকৰি আপুনি ঘৰত বহি এনেকুৱাকৈ পেইণ্টিঙৰ কাম কৰি আপুনি ভালেমান পইচা উপাৰ্জন কৰিব পাৰিব। মাহেকত আপুনি মিনিমাম 3,000 পৰা 4,000 টকা উপাৰ্জন কৰিব পাৰিব। এটা লেডিছৰ কাৰণে 3,000-4,000 টকা ঘৰত বহি ইনকাম কৰাটো কিন্তু কম নহয়। কমপক্ষে নিজৰ কছমেটিকৰ খৰচখিনি উলিয়াব পাৰিব, কাৰো ওচৰত হাত পাতিব নালাগিব বা হাজবেণ্ডৰ মুখৰ ফালে চাই থাকিব নালাগিব।
ইয়াতে মই মাজত হালধীয়া কালাৰটো দিলোঁ। দিয়াৰ পিছত এইটো মেৰুন কালাৰ হয়, মেৰুন কালাৰ ছাইডত মই অলপ আঁকি দিছোঁ, দেখিবলৈ বেছি ভাল লাগিব সেইকাৰণে। মই ইয়াতে এটা ব্ৰাছেই ইউজ কৰিছোঁ। যদি আপোনালোকে সৰু কামবিলাক ডাঙৰ ব্ৰাছেৰে কৰিব নোৱাৰে তেনেহ'লে ইয়াতে 0 নম্বৰ ব্ৰাছ ইউজ কৰিব পাৰে। মই কিন্তু এটা ব্ৰাছৰে কৰি আছোঁ চব। মোৰ যিহেতু কৰি কৰি অভ্যাস হৈছে, মই ডাঙৰ ব্ৰাছৰেও সৰু কামবিলাক এতিয়া কৰিব পাৰোঁ। আপোনালোকেও কৰিব পাৰিব যেতিয়া অভ্যাস হৈ যাব। এইখিনি হ'ল মোৰ, এইটো চব 4টা ফুল হৈছে আৰু অলপ পাত কৰি হৈছে। আজিলৈ ইমানেই। আল্লাহ হাফিজ।